আমাৰ ওচৰত উপায় কি আছে কোৱা? আছে ৰাস্তা এটা এতিয়াও আছে কি ৰাস্তা আপোনালোকে লেবাৰবোৰক কৈ দিয়ক তেওঁলোকৰ মজুৰি তো গাড়ী থিয়েটাৰখন চাব যোৱাৰ আগতে প্ৰথমে গাড়ীখনত তেলটো ভৰাই ল'ব লাগিব প্ৰথম ফাৰ্ষ্ট তেল গাড়ীত তেল চেল ভৰাই লৈ পূৰা একদম আজি কলাগুৰু থিয়েটাৰ নাটকৰ নাম চাম নাজনো গাড়ী গাইছ যাইকিনে গম পাম বলক গাড়ী থিয়েটাৰ হৈছে থিয়েটাৰখন চাব আহি গম পালোঁ মানুহ গন্ধ গাড়ীয়ে গাইছ এই অৱস্থা কলাগুৰু থিয়েটাৰ এই প্ৰথম চাব আহিলোঁ মানুহ প্ৰায় 20টামান আছে ইস অৱস্থা থিয়েটাৰৰ কি হয় গম নাপাওঁ আৰু আমি ভাবছিলোঁ যে ইয়াতে আপোনাৰ নাটক চাবা মানুহ বহুত হ'ব মানুহেই নাই গণলে 25টামান হ'লে আকৌ সিহঁতক মাতিব লাগিব সোমাব আৰু তোমাৰো সেইদিনা যোৱা আকৌ সেইদিনা নে কি কমিটিৰ মানুহে আলোচনা কৰি আছে মানুহ নাই গম পাইছেনে টিকেট চিকেট বিক্ৰী জমা সেইকাৰণে গোটেইকেইটা আলোচনা কৰি আছে কি কৰিব কি হ'ব 1,20,000 কৰিব লাগিব আগদিনত 1,20,000 মানুহ হৈছে 30টা সেই সমস্যা চাওক আমি টিকেট চিকেট কাটি পেণ্ডেলৰ ভিতৰত সোমাই আহিলোঁ আপোনালোকে চাওকচোন অৱস্থা থিয়েটাৰৰ আপোনালোকে যদি ভিডিঅ'টো ভালকৈ পজ কৰিছে গম পাব যে মানুহৰ মূৰো গণিব পাৰিব কেনেকুৱা হৈছে পৰিস্থিতি মানুহেই নাই গাইছ থিয়েটাৰৰ অৱস্থা হ'লে এনেকুৱা অৱস্থা হ'ল গাইছ থিয়েটাৰ মাৰা যাব থিয়েটাৰ মানুহবিলাক আহক চাওক 50 টকা 60 টকা অলপ চাওক খৰচ কৰক মই জানা বাদাম চাদাম খাইছোঁ তেতিয়া ষ্টিং খালোঁ বাদাম খালোঁ থিয়েটাৰ চাম অলপ পইচা জমা কৰিলে কি হ'ব খৰচো কৰিব লাগিব গম পাইছে নাই গাইছ এনেকৈ ৰাতি 10 টকা ইয়াৰ মই চাওঁ থিয়েটাৰত চাওঁ থিয়েটাৰ ভাল হৈছে গাইছ মালিহত বিষ্ণুপ্ৰসাদ ৰাভা ইঞ্জিনিয়াৰৰ বাপেক হয় মই চকু পানী পেলাবলৈ আহিছে আচ্ছা হাই স্কুল গাড়ীখন চাবা মই ঘৰত যাম যা মাজুলী কোনো অফিচত আছে তুমি মিছাতে খং কৰি আছা অনিমা মইতো তোমাক কৈছোৱে যে দেৱিকাৰ বিয়া তোমাৰ লগতে হ'ব এতিয়া তাই লেবাৰছবোৰক তুমি কাম কৰাব নোৱাৰিবা নহয় তেন্তে আমাৰ ওচৰত উপায় কি আছে কোৱা? আছে ৰাস্তা এটা এতিয়াও আছে কি ৰাস্তা আপোনালোকে লেবাৰবোৰক কৈ দিয়ক তেওঁলোকৰ মজুৰি তেওঁলোকে বিচৰামতে পাইছে কি ভাবিছ তই বোলা আরে মজুরি বড়ুয়া ল'ব তো মালিকৰ কথা তাত তই মাত মাতিবলৈ কোন আপোনালোকে 1000 টকা কৰি তেওঁলোকক দিব 700 টকা এনেকৈ প্ৰায় এটামান মানুহ হৈ গ'ল চেছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আজিলৈ ধন্যবাদ জয় বাই বাই